শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আগবঢ়োৱা হৈছে আজিৰ দিনটো। শ্ৰোতা বন্ধু নমস্কাৰ। আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান। আজি দেওবাৰ 2024 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 6 তাৰিখ। ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1946 শকৰ আহিন মাহৰ 14 দিন। অসমীয়া লেখেৰে আহিনৰ আজি 19 দিন, শুক্লা চতুৰ্থী তিথি। শ্ৰোতা বন্ধু, এতিয়া আহক আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম থোৰতে জানি থওঁ। বেলেগ বেলেগ বাতৰিক গুৰুত্ব আৰোপ কৰি আজিৰ দৈনিক কাকতসমূহে প্ৰথম পৃষ্ঠাৰ শীৰ্ষ বাতৰি প্ৰকাশ কৰিছে। ন্যায় অভিযান চলাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য গ্ৰেপ্তাৰ কৰা বাতৰিক দৈনিক জনমভূমি আৰু অসম আদিত্য কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। শিৰোনাম এনেধৰণৰ: 5খন ৰাজ্যৰ 26টা স্থানত অভিযান, অসমত 10জনক গ্ৰেপ্তাৰ, জেহাদীৰ ঘাটিত পুনৰ নিয়াৰ আঘাত, গোৱালপাৰাৰ বলবলা কৃষ্ণাই মেন্দিপথাৰ টুকুৰাৰ পৰাই 9জনক গ্ৰেপ্তাৰ। ৰাজ্যত জলজীৱন আঁচনি ৰূপায়ণত চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। শিৰোনাম: ৰাজ্যত বগাহাতীত পৰিণত ধ্বজাবাহী আঁচনি, ব্যাপক অনিয়ম মানসম্পন্ন নোহোৱাত মূল্যায়নৰ সিদ্ধান্ত, নিৰ্মীয়মান সকলো আঁচনিৰ কাম সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ, জলজীৱনৰ চূড়ান্ত ব্যৰ্থতা স্বীকাৰ চৰকাৰৰ। আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা অন্যান্য কেতবোৰ বাতৰিৰ শিৰোনাম এনেধৰণৰ: স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধৰ দাবীত ৰাজ্যজুৰি ছাত্ৰ সন্থাৰ বিক্ষোভ, মুখ্যমন্ত্ৰীয়ে ক'লে স্মাৰ্ট মিটাৰৰ সুফল বুজিবলৈ এবছৰ ধৈৰ্য ধৰিব লাগিব। কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্ৰণালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য, দেশত নিবনুৱাৰ সংখ্যা কমা নাই, আয়হে কমিছে। ৰাজ্যৰ বিভিন্ন স্থানত 18খন সমজিলা উদ্বোধন, জালুকবাৰীত সমজিলা শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে পূজাৰ আনন্দ ম্লানৰ বাৰ্তা, গভীৰ প্ৰত্যাহ্বানত মৃৎশিল্পী পূজা সমিতি নৱমীলৈ ৰাজ্যত হ'ব বৰষুণ, প্ৰাবল্য বৃদ্ধিৰ সম্ভাৱনা। অত্যধিক মাচুল বৃদ্ধিক লৈ উত্তপ্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰা 5জন চোৰাং চিকাৰীক কৰায়ত্ব। ক্ৰীড়া পৃষ্ঠাত প্ৰকাশিত কেতবোৰ বাতৰিৰ শিৰোনাম এনেধৰণৰ: বিক্ষোভৰ মাজতে আজি গোৱালিয়ৰত ভাৰত বাংলাদেশৰ প্ৰথম টি-20 অভিষেকৰ সম্ভাৱনা, হৰ্ষিত মায়ংকৰ, ৰিয়ানৰ সন্মুখত সুযোগৰ সদ্ব্যৱহাৰৰ প্ৰত্যাহ্বান। টি-20 বিশ্বকাপত শোচনীয় প্ৰদৰ্শন টীম ইণ্ডিয়াৰ, আজি পাকিস্তানৰ সন্মুখত ভাৰত। ৰাষ্ট্ৰীয় আৰ্চাৰীত অসমৰ সাফল্য, জ্ঞানজিতৰ 4টাকৈ স্বৰ্ণপদক। 27 বছৰৰ মূৰত মুম্বাইৰ দখলত ইৰাণী ট্ৰফী, মেচ ড্ৰ, প্ৰথম ইনিংছৰ অগ্ৰগতিৰে ফলাফল নিৰ্ণয়। আন্তঃজিলা স্কুল হকীত নগাঁও ডিব্ৰুগড়ৰ খিতাপ দখল। অহা 26 অক্টোবৰৰ পৰা ডিব্ৰুগড়ত লিটল মাষ্টাৰ এথলেটিক্স। কোকৰাঝাৰত জহলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল, ফাইনেলত জোঠাই ক্লাব। এতিয়া আহিছো সম্পাদকীয় শিতানলৈ। দেশৰ বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস মতেই এইবাৰৰ বতৰ আশাব্যঞ্জক হৈছে। এই বিষয়টো আলোচনা কৰি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসম আদিত্য কাকতে। শিৰোনাম: উত্তৰ পূব মৌচুমী। 5টা ভাৰতীয় ভাষাৰ লগতে অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা বিষয়টো আলোচনা কৰি সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। শিৰোনাম: ধ্ৰুপদী ভাষা অসমীয়া। আজিৰ বাতৰি কাকতৰ বাতৰিৰ শিৰোনাম ইমানেই।